এটা বিস্ময়কৰ বালক ফুলবাৰীত আছে। ফুলবাৰী এইটো টিকলাটো আহিলে দৌৰি মোৰ মাহী হয়, মাহী পুতেক হয়। সি নাজানে কি আপোনালোকক এভৰিথিং বহুতখিনি নলেজ আছে। ইমান কম বয়সতে সি বহুতখিনি নলেজ গোটাইছে। তোমাৰ নামটো কি আছিলে? তোমাৰ দেউতাৰ নামটো কি আছিলে? তো ইয়াক কুৱেশ্যন সুধিবই নাই, চব একদম ফটাফট উত্তৰ দি যায়। এইটো এয়া দিছে নাই, মোৰ গলত লাগি গ'লহি আহি এতিয়া কচুগুটিটো। চ' ইয়াৰ অকণমান ইণ্টাৰভিউ নিচিনাকৈ লওঁ অকণমান। বাবে দেউতাকেও কুৱেশ্যন সুধিব, তাৰপিছত মই দুটামান কুৱেশ্যন সুধিম তাক, তাৰপিছত ই এনচাৰ দি যাব। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। বহুত একদম ধামাকাদাৰ ভিডিঅ' হ'ব গৈ আছে, চাই থাকিব লাষ্টলৈকে। আৰু একদম লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে ল'ৰাটোৰ ভৱিষ্যতটো আৰু একদম উজ্জ্বল হৈ যায়। ঠিক আছে, চাই থাকক ভিডিঅ'। তো আমি মোৰ এই বাচ্চাটোক এতিয়া কুৱেশ্যন সুধিম, ই একদম কুৱেশ্যন এনচাৰ দি যাব। আপোনালোকে চাই থাকক। কলা গৰু কোন? ৰূপকোঁৱৰ কোন? আৰু দেশভক্ত কোন? এতিয়া তুমি কোৱা, অসমৰ প্ৰথম স্থাপিত কলেজখনৰ নাম কি? শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? কলাক্ষেত্ৰ ক'ত অৱস্থিত? গুৱাহাটীত। বঢ়িয়া। অসমৰ কোন ঠাইত মানসিক চিকিৎসালয় আছে? ক'ত আছে মানসিক চিকিৎসালয়? ক'ত আছে কোৱা, তেনেকৈ কোৱা। তেজপুৰত আছে। সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন আছিল? শংকৰ মাধৱ ন? কৃষ্ণদেৱ। তাৰপৰা কামাখ্যা মন্দিৰৰ গুৱাহাটীৰ কোনটো পাৰত অৱস্থিত? কোনটো পাহাৰ? নীলাচল পাহাৰ। সৰ্বপ্ৰথম ৰজাজনৰ নামটো কৈ দিয়া আহোমৰ। চুকাফা। ধুনীয়া হৈছে দেই। এতিয়া তুমি কোৱা, অসমৰ ৰাজ্যিক ভাষা কি? তাৰপিছত ৰাষ্ট্ৰীয় ভাষা? বিহগী কবি বুলি কাক জানো? বঢ়িয়া। কেইখন মহাসাগৰ কেইখন? জাতীয় পতাকাৰ ৰং কেইটা? জাতীয় পতাকাৰ দণ্ড কেইডাল থাকে? ৰাষ্ট্ৰীয় নদী কি? অসমৰ ৰাজধানী কি? পৃথিৱীৰ বৃহৎ নদীদ্বীপটো কি? আটাইতকৈ ওখ চিহ্নটোৰ নাম কি? এশিঙীয়া গড় ক'ত পোৱা যায়? কাগজ কল ক'ত আছে? তেল শোধনাগাৰ ক'ত আছে? আটাইতকৈ ওখ প্ৰাণীটোৰ নাম কি? পাট মুগা ক'ত পোৱা যায়? সূৰ্য কোনফালে উদয় হয়? স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয়? শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়? বেদ কেইখন? কি কি? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ভাৰতৰ ৰাজধানী কি? অসমৰ ৰাজধানী কি? ৰাষ্ট্ৰীয় গছ কি? শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখন কি? জাতীয় জন্তু গড়। ৰাষ্ট্ৰীয় উদ্যান কেইখন? শংকৰদেৱৰ সমজমাহতৰ পুথিখনৰ নাম কি? প্ৰথম অসমীয়া গদ্য লেখক কোন? অসমীয়া চুটিগল্পজনক কোন? অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অসমীয়া ভাষা মুখ্য কাৰ্যালয় ক'ত আছে? ভাষান্দোলনৰ শ্বহীদ কোন? অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন? কাক অসমীয়া ব্যাস কোৱা হয়? অসমীয়া কথা কবিতাৰ ৰচক কোন? অসমীয়া ৰোমান্টিক কবিতাটো কি? প্ৰাক বৈষ্ণৱ যুগৰ কবি কোন? এতিয়া নতুন শিক্ষামন্ত্ৰী কোন? শিক্ষামন্ত্ৰী? বিত্তমন্ত্ৰী কোন? কৃষিমন্ত্ৰী কোন আছিলে? আৰু স্বাস্থ্যমন্ত্ৰী কোন? নহয়, এতিয়া নতুন স্বাস্থ্যমন্ত্ৰী কোৱা। প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? হাইষ্টখন ৰাষ্ট্ৰীয় উদ্যান, একেবাৰে ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কৈ দিয়া। কাজিৰঙা। বেদ কেইখন? কি কি? শংকৰদেৱে ৰচনা কৰা কেইখনমান নাটৰ নাম কৈ দিয়া। কোৱা। তো এতিয়া মই ল'ৰাজনৰ দেউতাকৰ লগত আছোঁ। আপোনাৰ এই টিকলাটোক একদম কেনেকৈ ইমানখিনি টেলেণ্ট কেনেকৈ আহিলে ইয়াৰ? সি বৰ্তমান যিটো শিকাওঁ এবাৰতে সি এইটো পাৰিছে। হয়, তাত ককাকে মাকে মই মিলি আৰু যিমানখিনি পাৰিছোঁ শিকাই নি আছোঁ। হয় হয়, তোমালোকৰ চেষ্টাৰ কাৰণে আৰু কিমান আগুৱাই যাব পাৰোঁ চাওঁ। হয় হয়, সকলোৱে শ্বেয়াৰ কৰিব লাগিব, হয় নহয়? হয়, তেতিয়া সি আগুৱাই যাব পাৰিব। লাইক কমেণ্ট শ্বেয়াৰটোতো থাকিবই ন, ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে আপোনালোক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। ইয়াত টিকলাক আপুনি কেইটামান কুৱেশ্যন সোধকচোন ইয়াক। মহাদেশ কেইখন? মহাসাগৰ কেইখন? জাতীয় পতাকাৰ ৰং কেইটা? জাতীয় পতাকাৰ দণ্ড কেইডাল থাকে?
অসমৰ পৃথিৱীৰ বৃহৎ নদীদ্বীপটো কি? এশিঙীয়া গড় ক'ত পোৱা যায়? পাট মুগা ক'ত আছে? তো টিকলাটোক বহুতখিনি কুৱেশ্যন সুধিলোঁ, বহুতখিনি এনচাৰ আপোনালোকে পালে। আপোনালোক সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যাতে টিকলাটো আৰু একদম ওপৰলৈ যাব পাৰে, আৰু বহুতখিনি আগুৱাই যাব পাৰে, আৰু যাতে তেওঁৰ জ্ঞান বাঢ়ি যায়। সকলোৱে ছাপোৰ্ট কৰক, আপোনালোকো আহক, আহি পেলাই আপোনালোক ভাল ভাল নিউজখিনি আহক, আহি পেলাই এওঁক টেলিকাষ্ট কৰক, যাতে আপোনালোকে এওঁক আগুৱাই যোৱাত সহায় কৰে। ইয়াকে ক'লোঁ। থেংক ইউ এভৰিৱান, মোক ইমান ছাপোৰ্ট কৰি আছে আপোনালোক, আৰু এই বাচ্চাটোকো একদম সকলোৱে ছাপোৰ্ট কৰি দিব। থেংক ইউ এভৰিৱান। মাজলৈ আজি এটা একদম ধামাকাদাৰ নতুন ভিডিঅ' লৈ আহিছোঁ। এটা বিস্ময়কৰ বালক ফুলবাৰীত আছে। ফুলবাৰী এইটো টিকলাটো আহিলে দৌৰি, মোৰ মাহী হয়, মাহী পুতেক হয়। সি নাজানে কি আপোনালোকক এভৰিথিং, বহুতখিনি নলেজ আছে। ইমান কম বয়সতে সি বহুতখিনি নলেজ গোটাইছে। তোমাৰ নামটো কি আছিলে? তোমাৰ দেউতাৰ নামটো কি আছিলে? তো ইয়াক কুৱেশ্যন সুধিবই নাই, চব একদম ফটাফট উত্তৰ দি যায়। এইটো এয়া দিছে নাই, মোৰ গলত লাগি গ'লহি আহি এতিয়া কচুগুটিটো। চ' ইয়াৰ অকণমান ইণ্টাৰভিউ নিচিনাকৈ লওঁ অকণমান। বাবে দেউতাকেও কুৱেশ্যন সুধিব, তাৰপিছত মই দুটামান কুৱেশ্যন সুধিম তাক, তাৰপিছত ই এনচাৰ দি যাব। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে, বহুত একদম ধামাকাদাৰ ভিডিঅ' হ'ব গৈ আছে। চাই থাকিব লাষ্টলৈকে, আৰু একদম লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে ল'ৰাটোৰ ভৱিষ্যতটো আৰু একদম উজ্জ্বল হৈ যায়। ঠিক আছে, চাই থাকক ভিডিঅ'। তো আমি মোৰ এই বাচ্চাটোক এতিয়া কুৱেশ্যন সুধিম, ই একদম কুৱেশ্যন এনচাৰ দি যাব। আপোনালোকে চাই থাকক। কলা গৰু কোন? ৰূপকোঁৱৰ কোন? আৰু দেশভক্ত কোন? এতিয়া তুমি কোৱা, অসমৰ প্ৰথম স্থাপিত কলেজখনৰ নাম কি? শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? কলাক্ষেত্ৰ ক'ত অৱস্থিত? গুৱাহাটীত। বঢ়িয়া। অসমৰ কোন ঠাইত মানসিক চিকিৎসালয় আছে? ক'ত আছে মানসিক চিকিৎসালয়? ক'ত আছে কোৱা, তেনেকৈ কোৱা। তেজপুৰত আছে। সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন আছিল? শংকৰ মাধৱ ন? কৃষ্ণদেৱ। তাৰপৰা কামাখ্যা মন্দিৰৰ গুৱাহাটী কোনটো পাৰত অৱস্থিত? কোনটো পাহাৰ? নীলাচল পাহাৰ। সৰ্বপ্ৰথম ৰজাজনৰ নামটো কৈ দিয়া আহোমৰ। চুকাফা। ধুনীয়া হৈছে দেই। এতিয়া তুমি কোৱা, অসমৰ ৰাজ্যিক ভাষা কি? তাৰপিছত ৰাষ্ট্ৰীয় ভাষা? বিহগী কবি বুলি কাক জানো? বঢ়িয়া। কেইখন মহাসাগৰ? কেইখন? জাতীয় পতাকাৰ ৰং কেইটা? জাতীয় পতাকাৰ দণ্ড কেইডাল থাকে? ৰাষ্ট্ৰীয় নদী কি? অসমৰ ৰাজধানী কি? পৃথিৱীৰ বৃহৎ নদীদ্বীপটো কি? আটাইতকৈ ওখ চিহ্নটোৰ নাম কি? এশিঙীয়া গড় ক'ত পোৱা যায়? কাগজ কল ক'ত আছে? তেল শোধনাগাৰ ক'ত আছে? আটাইতকৈ ওখ প্ৰাণীটোৰ নাম কি? পাট মুগা ক'ত পোৱা যায়? সূৰ্য কোনফালে উদয় হয়? স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয়? শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়? বেদ কেইখন? কি কি? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ভাৰতৰ ৰাজধানী কি? অসমৰ ৰাজধানী কি? ৰাষ্ট্ৰীয় গছ কি? শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখন কি? জাতীয় জন্তু গড়। ৰাষ্ট্ৰীয় উদ্যান কেইখন? শংকৰদেৱৰ সমাজৰ পুথিখনৰ নাম কি? প্ৰথম অসমীয়া গদ্য লেখক কোন? অসমীয়া চুটিগল্পজনক কোন? অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অসমীয়া ভাষা মুখ্য কাৰ্যালয় ক'ত আছে? ভাষান্দোলনৰ শ্বহীদ কোন? অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন? কাক অসমীয়া ব্যাস কোৱা হয়?